आई आलू ले लो, ताजा ताजा आलू ले लो। শান্তাৰামা আলু পিঁয়াজত দোকান দিছে, তাতে কলা চশমা যে পিন্ধি আছে। আলু পিঁয়াজ দোকান দিলে কোনে চশমা পিন্ধি থাকে? ইটস মাই স্টাইল, এইটো মোৰ ষ্টাইল হয়। শান্তাৰামা ষ্টাইল দেখাতে পুৱাৰ পৰাই বহি আছো, এটা কাষ্টমাৰো নাই। এই জনী টেনচন কিয় লৈছা? কাষ্টমাৰহে আহিব ৰ। আহক আহক দাদা বাইদেউ আহক, আলু পিঁয়াজ লৈ লওক, কম দামতে পাই যাব। এটা আহিছিল কাষ্টমাৰ। ভাইটিহঁত, আলু পিঁয়াজৰ কি দাম হা? ছাৰ লৈ লওক, তাজা তাজা আলু। আলুৰ কেজি 100 টকা, পিঁয়াজৰ কেজি 100 টকা। হা 100 টকা? বাহিৰত দেখোন 20 টকাতে কেজি পাই আলু, তোৰ তাতে 100 টকা? কি ভিতৰত সোণা চোনা সোমাই আছে নেকি? ছাৰ আমাৰ এলাহুলা আলু নহয়, আমেৰিকাৰ পৰা আহিছি, আমেৰিকাৰ আলু হয়। হা আমেৰিকাৰ আলু? কি কহে? আমেৰিকাতো আলু হয় নেকি? ছাৰ আমেৰিকাতো আলু হয়, লৈ যাওক। বেছি আলু নাই, দেখা পাইছে পুৱাৰ পৰাই বহুত চেল হ'ল আমাৰ। অলপে আছে, লৈ লওক, বেছিকৈ লৈ যাওক। খাই পেলাই টেষ্টি হ'ব, মাংস নাখালেও হ'ব। আমেৰিকাৰ আলু আৰু মই নানাম। সেই দি আলু 5 কেজি দি, পিঁয়াজ 5 কেজি দি, সোনকালতে দি, বেলেগ কাষ্টমাৰ আহি লৈ যাব আৰু। ভাইটি, ছাৰক 5 কেজি দি দিছোঁ জুখি। শান্তাৰামা ভাইটি বাঢ়ি পাইছে, কাষ্টমাৰ আগত দেখা পাই ভাইটিয়ে গেছি। চৰা বাচ্চা তোক দি আছো ৰ, কাষ্টমাৰ যাবা দি। তোমালোকে কি বকি আছ? সোনকালতে দে, বেলেগ কাষ্টমাৰ আহিব আৰু। গোটেই শেষ হৈ গ'লে মই ভাগতে নাপাম। ছাৰ লওক। চাই এখন কি মনা দিলি তহঁতে? ছাৰ এখন দামী মোনা, এখন মোনাৰ দাম 500 টকা। হা এখন বেগৰ দাম 500 টকা? এখনো আমেৰিকাৰ পৰা আহিছে নেকি? ছাৰ এখনো আমেৰিকাৰ পৰা আহিছে। দে হ'ব দে, মোৰ মাইকী আজি খোজ হৈ যাব দে, আমেৰিকাৰ আলু পিঁয়াজ খাব। টকা এটাক চুনা লাগালিয়ে আমেৰিকাৰ আলু। হা বাদ দিয়ে আমাৰনো কি আছে, আমাৰ চেল হ'ব লাগে। চুলিহাত, মোক আলু আৰু পিঁয়াজ দিছোন। কিমান দিম ছাৰ? দি দে, 10 কেজি দি দে। আজি বেপাৰ ভাল হ'ব যেন লাগছি ৰ। 5 কেজি 10 কেজি নি আছে দেখোনে। সি যাই পেলাই কৈ দিলাক নেকি আমেৰিকাৰ আলু পাই বুলি। ছাৰ লওক। দে মই যাওঁ। ছাৰ পইচাটো ইজাক, পইচা ক'ত? পইচা লাগে তহঁতক? দাদা এখন কৰ পাই কি উৰা লাগে আপুনি? পইচা লাগে বুলি তহঁতক লাগিব না আৰু পইচা? নালগে যাক, ধন দাদা নালগে যাক, আপুনি যাক। চাই ক'ত সোমাই থৈছে এখন, চাবি আৰু কেতিয়াবা কাটা যায় তলত ওলাই পৰিব। চুপ থাক কুকুৰাত। চাই বিজনেছ এটা কৰিব নাপাওঁ, ধনৰ পাই ভিক্ষাৰী পাই চব আহিব, আহি পেলাই মোকে লাগাল পাই চবে। আহক আলু লৈ লওক, আমেৰিকান আলু। তই আজি কতো নাযাবি, তোক আজি ল'ৰা এটা চাবা আহিব। মোক নোদাকে ল'ৰা চাব কিয় মাতছা? ল'ৰা চৰা হেৰিপি যাবা দি। ডাংকাটি টিঙৰ ওপৰত কিয় উঠলি তই? কম ডাংকাটি বস্তু নহয় তয়ো। আপা চলিৰ দৰে কি টিঙৰ ওপৰত উঠি বহি আছা? নামি আহ। মই আজি নাযাওঁ, মই নামনো, মই টিঙৰ ওপৰতে বহি থাকিম। তই যেনকে থাকা সেনকে থাক, গধূলা আজি চাবা আহিব, ভালকে ড্ৰেছ পাতি পিন্ধি বহি থাকিবি তই। আৰু তহঁতে জানাই মই ৰকিক ভাল পাওঁ, আৰু এইবাৰ কি কৰি আছা? ৰকি এই মদা এইটোৰ লগত তোক কিয় বিয়া দিমে? কোনো এটা কাম ধান্দা হয় তাৰ লগত তোক বিয়া দিবা জীৱনটো ধ্বংস নকৰোঁ মই। মাদাৰ ই আজিকালি ধৌদা নহয়, ই আজিকালি বিজনেছ কৰে, বিজনেছ আলু পিঁয়াজৰ বিজনেছ কৰে। আমেৰিকাৰ পৰা আলু পিঁয়াজ আনে আৰু আমাৰ ইয়াতে বেচে। আমেৰিকাৰ আলু পিঁয়াজ হৈছে উল্টাবোৰ বিজনেছ কৰে সি। ধৌদাটোই শেষ কৰি পেলাক মৰা পিটোক। মাই মই এলা নাজনো, মই ৰকিৰ লগতে বিয়া হ'ম, তই যি কৰা কৰ। আজি মই টিঙৰ ওপৰতে বহি থাকিম, নামনো আজি মই। মোক কম ধাংকাটি বস্তু নহয়, মোক চিনিয়ে বনাই। আপোনালোকৰ আহোঁতে একোতো প্ৰব্লেম নাই ন? নাই দক একো প্ৰব্লেম হোৱা নাই দক বিয়েনে। ৰ'ব বিয়েনে হোৱাই নাই, আপি দেখাই নাই, বিয়া হোৱাই নাই আৰু বিয়েনে মাতেও নাই। মা মোৰ ভোক লাগছে, সোনকালে কিবা খাবৰ কাৰণে আনিবা দি। ৰখা চলে, কইনা চাবা আহিছা না খাবা আহিছা? ৰ'বা খাবৰ কাৰণে জগাৰ কৰিছোঁ, ৰ'বা খাবা ৰ'বা। কেনা চলিয়ে খাওঁকে ৰাখে, দেহাতে গম পায় কি পেটলা, কি আপা চালিয়ে মইতো। কিবা কৈছে নেকি আপুনি? নাই দক একো কোৱা নাই দক, কিনো কম। ৰ'ব মই চাহ আনিবা দিওঁ ৰ'ব। পিছে আপুনি যে কি ড্ৰেছ পিন্ধি আহিছে কি ক'ব, গুৱাহাটীৰ পৰা আহিছোঁ না, গুৱাহাটীত মস্ত গৰম, সেইকাৰণে অলপ পিন্ধি আহিছোঁ দক আৰু। পিছে আপোনাৰ আপাটো আপুনি কি খুৱে ইমান হাতী আন ডাঙৰ? আপুনি কি কথা কয় আপোনাৰ আপিটোক চাবৰ কাৰণে
মাতছে 2 দিন পিছত জয়ৰে হ'ব আৰু মোৰ আপাটোক হাতী বুলি কৈছে। মাই সোনকালতে আপটো আহিবা দিয়ে, হাপীটোক কথা চাং চাং লাগছে মোৰ। ৰখে চলি তই কি ধৈৰ্য চোতা চলি হা? হাপী চাবা আহিছে না বিয়া পাইছা তই? আজি লৈ যাবি নেকি তই? যিটো লক্ষণ দেখা পিছত আজি লৈ যাবি। বিয়ানী পিছে আপোনাৰ আপিটোৰ কোনো বয়ফ্ৰেণ্ড নাই ন? পিছত এলাখান ঝামেলা হয় হে। নাই দক এলাখান আমাৰ আপি নাই দক। চেনি চাহ লৈ আহ। আপিটো গোটেই বহুত ঠৌগা আহে আপোনালোকৰ। কি কয় সি? মাক ঠৌগা না আপি ঠৌগা হ'বই। মায়ে চাহ দেখোন আকোৱা নাই, সুধা মানুহটোৱে আহিছে দেখোন, মোৰ হয় ভোক লাগছি। মৰাণ নহতো সি কেৱল খাওঁগে থাকে। সেইভাৰকে শুনি আছো কেগুটা আছে না সেই পিটুৱা কি খাওঁকে মৰা তই হা? মায়ে মোক পেটলা বুলি কৈছি। বোৱাৰী তুমি এনেকে কিয় কৈছা? দুদিন পিছত তোমাৰ এইটো স্বামী হ'ব, হাজবেণ্ড হ'ব, এনেকে নকবা। মেকচাই কিহৰ স্বামী কিহৰ পত্নীয়ে হা? বিয়া হোৱাই নাই, হাজবেণ্ড হ'বই নেকি মোৰ হা? মাই গুডনেছ, কি আপি এইটো? কি ডাঙৰ আপি দেখোন, ডাঙৰ সৰু চাবান নাই দেখোন, কেনেকে কথা পাতি দেখোন মই এনেকুৱাই। আপোনালোকৰ যদি পচন্দ আছে বিয়া পাতি লৈ যাব পাৰে। হৈছে নি কি কথা পাতিছা তই? তাকৰো কেনেকে কথা ক'ব লাগে নাজানে নেকি হা? ৰ'ব মোৰ কেইটামান ৰুলছ আছে, আপোনালোকে যদি মোক বিয়া পাতি ৰুলছ এটা ফ'ল' কৰা কৈ লওক। ৰুলছ কি ৰুলছ? 1 নম্বৰতে মই বিস্তাৰ পাই নুচাতে মোৰ বিস্তাত 1 কাপ চাহ আৰু 2খন কাটা বিস্কুট সদায় পাব লাগিব। 2 নম্বৰ মই ঘৰত ভাত নবনাওঁ, মোক ভাত বনাই খুৱাব লাগিব। আৰু মই বিস্তাৰ পাই 12টাত উঠিম, তাৰে আগত নুঠো। আৰু বাচন ধোৱা, কাপোৰ ধোৱা, ঘৰ ঝাৰু দিয়া, ঘৰ মোচা চব আপাই কৰিব লাগিব, মই একো নকৰোঁ। যদি মোৰ আপাই গোটাই কৰিব লাগে বিয়া কিয় পাতি ডাঙে মই হা? মোৰ আপাই নিজে কৰি খাব পাৰিব দেখোন। মায়ে আপিটো মস্ত ঠৌগাই, মোৰ পচন্দ লাগছি দে, মই বিয়া পাতিম। মায়ে ঘৰ ঝাৰু দে, ভাত চান্দা চব মই কৰিম দে, তই টেনশ্যন ল'ব নালাগে। কেৱল বিয়াখন পাতি দি মোক আপিটো মস্ত ঠৌগা, মোৰ ভাল লাগছি। চোৱাৰ বাচ্চা তই মনে থাক। এতিয়া পচন্দ দিছে তই মোক। নাই এইখন বিয়া হ'ব নোৱাৰে। বিয়ানী আপুনি কি কথা কৈছে? এইমাত্ৰ আপুনি মোক বিয়ানী বুলি মাতিলাক, আপিটোক বিয়া পাতিম বুলি কৈ এতিয়া বিয়া পাতিম বুলি কৈছে, কি কথা কৈছে? ঠকে আপোনাৰ বিয়ানী ডাংকাটা আপি তাক মই বিয়া পাতি নিফেলে মোৰ ঘৰখন নষ্ট কৰিব নোৱাৰো নহয়। কি ডাংকাটা আপি এইটো? গাছত উঠা আপি। বুঢ়ী কাক গাছত উঠা বুলি কৈছা? কাক ডাংকাটি বুলি কৈছা? মোক চিনি পোৱা নাই, মই চেনি হয় চেনি, ৰকিৰ গাৰ্লফ্ৰেণ্ড। তই ৰকিক চিনিয়ে নাপা, তোৰ ঘৰ কাটি পেলাব। ৰকি এইটো আৰু কোনে আহিলে মাজতে? ৰকি মোৰ বয়ফ্ৰেণ্ড হয়, 5 বছৰ হ'ল ভাল পাবৰ কাৰণে। আপি দেখোন কৈছিলে কোনো বয়ফ্ৰেণ্ড নাই বোলে, এইটো আৰু কৰবা ওলাক ৰকি বোলে কিবা। মই নাজনো ৰ'ব এলাখান বা কি আজিকালি হাপি কথা কি ক'ব মই গমেই নাপাওঁ ৰ'ব। আকৌ গম নাপে এই য'ত মালটো মোৰ আগত আলি দিবে খুজিছিল আপুনি এই ডাংকাটি আপিটোক মোৰ হাপাটোৰ জীৱন ধ্বংস কৰিবৰ কাৰণে। বুঢ়ী সোনকালতে ইয়াৰ পৰা যা, নহ'লে মই জাৰি দিম তহঁতক। ডাংকাটি কৈ আছা শুনিহে আছো, কিন্তু ভালে কৈছো ইয়াতে অলপ যা। ডাংকাটি তই হেৰিব নালাগে, আমি নিজে গুচি যাম ইয়াৰ পৰাই, তহঁতৰ কৈ দেখ চান্দে ৰাখো আমি। কি ডাংকাটি আপিটো মায়ে আপিটো মোক লাগবই, মই বিয়া পাতিম, মোক লাগবই। চলি তোৰ পাই তোৰ কাৰণে মই তাপি ভাল চাই বিষ্টিম চো। কি ডাংকাটা আপি তাক তোক মই বিয়া পাতি দিব নোৱাৰো। মায়ে মোক আপিটো লাগবই। চেনি তই কি কৰিলি হা? তই ল'ৰাটোক আৰু মাকটোক খেদি দিলি, ইমান বেয়া ব্যৱহাৰ কৰিছ তই হা? মাদাৰ সেইকাৰণে মই কৈছো না তোক যে মোৰ কাৰণে হাপা নাচবি বুলি। কিয় চাইছিলি? এনেকুৱা হ'বই। ৰকিৰ লগত থাকি থাকি তোৰ জহন নামে গৈছা। মোৰ যেনকে মোৰ ৰকিৰ লগত বিয়া হৈ যেতিয়া শিল এটা খাব লাগিব, শিল আৰু বালাখতে দিন যাব তই, তেতিয়া কান্দি দেখিবি, তেতিয়া মোৰ কাষত নাহিবি তই। তহঁতে টেনশ্যন ল'ব নালাগে এলাখান, মোৰ ৰকি মোক ভালকে দেখিব, মই জানো। কিবাকে পলাই ৰখচোন, জানকে এটা ফোন কৰি কৈ থাক জানক বিয়াতে কাম বিলাক। হেল্ল' জান, ল'ৰাটো পলাই গ'ল দা, তুমি যেনকে কৈছা এনকে কৈছিলো, সিহঁতে ভয়তে পলাইছে। ক'ত? নদীৰ পাৰত? মই যাই আছো দা, নদীৰ পাৰত ৰখি থাকা তুমি। যাই আছো দা। চেনি আমি সোনকালতে বিয়াখন পাতি ল'ব লাগিব হা, নহ'লে একদিন বাইপেৰে আনিব, একদিন মায়েৰে আনিব, সদায় আপাই আনি থাকে। কোনোবা এদিনা মই টোপনি মাৰি থাকিম, কোনোবাই লৈ গুচি যাব, মই গমেই নাপাম। জান তুমি টেনশ্যন কিয় লৈছ? মই আছো নহয়, মই এনেই বেলেগৰ লগত নাযাওঁ ন। জানে নাযায় গম পাম যেতিয়া এটা চাকৰি কৰা আপা পাব তেতিয়া তোৰ তিৰতা ভাবি তইও। তেতিয়া কথাটো বেলেগ দেচোন, তোমাৰ দেখোন চাকৰি নাই, সেইকাৰণে চাকৰি পোৱা ল'ৰা পালি মই গুচি যাম, তোমাৰ লগতে ৰাখিম। তই কৰিবি হা? ইমান দিনে তই মোক 5-6 বছৰ এনে ভাল পাই আছা হা? তই চাকৰি পোৱা ল'ৰা পালে তই গুচি যাবি?
এই চেনি গল কাটি পেলাম মই চাকৰি কৰা ল'ৰাৰ লগত যাতে কাৰ কাটিম জানা না তোৰ নাকটো সেই আপাটোৰে কাটিম সি আকৌ এটা ভালকে কাম কৰিব নোৱাৰে আৰু বেলেগৰ লগত যাব নালাগে কথা ক'ব আহিছি দা হ'ব দা নাযাওঁ দা তুমি ভালকে বিজনেছ এটা কৰা আগতে বিজনেছটো কৰি আছোঁ ৰ'বা মই আজিও ভালে বিজনেছ হৈছে কিন্তু কি হ'ব এই তাকো এটা আহিছে এইফালে গ'লে আলু ভাল হৈ গৈছে হা মোৰ তুমি মৰত হয় না নহয় হা মৰত হৈ পেলাই তুমি ডাকু এটাক ভয় কৰিছ মেক্সা তাকো ভয় নকৰিবি দি এখন চুৰি উলিয়াই দিছি কৰপে বা উলিয়াইছি নিজে গম পোৱা নাই সেইখন যদি এক ঘা মাৰে মোক নালগে আৰু নালগে দে মই বিজনেছে নকৰোঁ লাগালি তোকো নালগে কিন্তু জীৱনটো ফাৰ্ষ্ট মোৰ কি ক'লা তোমাৰ জীৱন ফাৰ্ষ্ট তাৰমানে মই একো নহয় হা ই মেক্সা কতে মৰা মোৰ মই যদি নাখো তুমি থাকি কি হ'ব মই যদি মৰি যাওঁ তুমি একলা কি কৰিবা হা সেইকাৰণে আগতে জীৱনটো ফাৰ্ষ্ট তুমি ছেকেণ্ড হয় নেকি যোৱা ব্ৰেকআপ মই তোমাৰ লগত নাথাকোঁ চেনি চেনি ৰ'বা এই যায় মেক্সাই যা কালি এনে মোৰ তাকে ধৰিবি আৰু মাহটোত 32 দিনৰ 33 দিনে কাজিয়াই লাগি থাকে আমাৰো এই দোস্ত আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দিবি দে আপা আপি মামা মামী খুৰা খুৰীসকল